হে গাইজ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰাত অভিনয় কৰা প্ৰজ্ঞা আচলতে কোন হয় আৰু তেওঁৰ প্ৰকৃত পৰিচয় কি, তেওঁৰ ৰিয়েল নাম কি, তেওঁ জন্মগ্ৰহণ কেতিয়া কৰিছিল, সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে সকলো গম পাব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল পলম নকৰি বলকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো। ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, যোনে মোৰ ভিডিঅ'সমূহ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিবা। লগতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। ধন্যবাদ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক পুৱতি তৰাত অভিনয় কৰা প্ৰজ্ঞাৰ আচল নামটো হৈছে সাগৰিকা বৰ্মন আৰু তেওঁৰ ঘৰ হৈছে নলবাৰীত। সাগৰিকা বৰ্মনৰ জন্ম হৈছে 2000 চনত আৰু 27 আগষ্টত। সাগৰিকা বৰ্মনৰ তেওঁৰ শিক্ষাগত অৰ্হতাৰ কথা জানো আহক। তেওঁ শিক্ষাগত অৰ্হতা তেওঁ নলবাৰী স্কুলত কৰিছিল। সাগৰিকা বৰ্মনে তেওঁ এক্টিং লাইনৰ অহাৰ আগত তেওঁ ইউটিউবত শ্বৰ্ট ফিল্ম কৰিছিল। লগতে তেওঁ প্ৰিয় বন্ধু বান্ধৱীসকল ইমানখিনিয়ে আছিলে সাগৰিকা বৰ্মনৰ বায়োগ্ৰাফী। গতিকে আপোনালোকে তেওঁৰ অভিনয় চাই কেনে পাইছে প্লিজ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব।